हेलो फ्रेंड्स मैं दिलदार और आपनालोके चाই আছে নাগাৰী এন্টাৰটেইনমেন্ট। আজিৰ এই ভিডিঅ'টোত কথা পাতিম বৰ্তমান অসমত চলি থকা এটা বিতৰ্কৰ বিষয়ে, এটা আলোচনাৰ বিষয়ে, যিটো কথাৰ কথা আলোচনা কৰাটো বহুত বেছি প্ৰয়োজন। একতে কৈ এগৰাকী বীৰংগনা ইয়েস কুহি নামৰ এগৰাকী ছোৱালী তাই ইউটিউবত ভিডিঅ' বনায় আৰু তাইক নিলম্বন কৰা হ'ল। কাৰণটো হৈছে জুৱা খেলৰ প্ৰমোশন কৰাৰ কাৰণে তাইক নিলম্বন কৰা হ'ল আৰু এগৰাকী ইউটিউবাৰ শিক্ষকজনেও জুৱা খেলৰ প্ৰমোশন কৰিছিল আৰু তাৰ কাৰণেও মানে তেওঁক নিলম্বন কৰা হ'ল। এতিয়া দুটা কথা সন্মুখত আহিছে, যেটো হৈছে যে এই দুজনক আমি সমৰ্থন কৰিব লাগে নে নালাগে। আমি যেতিয়া এই দুজনৰ বিৰুদ্ধে জুৱা খেলৰ প্ৰমোশন কৰিব নালাগে বুলি কৈ ফেসবুকত বা সোশ্যাল মিডিয়াত বিভিন্ন ধৰণৰ কথা লিখিলো বা বিভিন্নজনে বিভিন্ন ধৰণৰ কথাবিলাক লিখিলে, কিন্তু কিছুমান ইউটিউবাৰৰ মতে আমি এইবিলাকৰ বিৰুদ্ধে মাত মাতি আমি বৰে বেয়া কৰিছো, কাৰণ তেওঁলোকৰ বেয়া দিন আহিছে, গতিকে আমি তেওঁলোকৰ পক্ষে মাত মাতিব লাগে। এতিয়া কথাটো মই খুলাকে কৈছো, আপোনালোকে অলপমান ভাবিব। মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত বহুতৰে ভাল নালাগিব, বহুতে মানে মোৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিব, কিন্তু কথাটো অলপমান ভালকে মনোযোগ দি শুনক। চাও ইউটিউব বা সোশ্যাল মিডিয়াত আপুনি ভিডিঅ' বনাইছে, আপুনি কিবা কৰিছে, তাত ক'বলৈ কাৰো একো নাই। সকলোৱে সকলো ধৰণৰ কাৰ্য কৰিব পাৰে। যেতিয়া আপুনি সেলিব্ৰিটি হৈছে তেতিয়া আপোনাৰ সামাজিক দায়বদ্ধতা বুলি কথা এষাৰ আছে। কথা এটা আছে যে আপুনি সামাজিক দায়বদ্ধ হৈ থাকিব লাগে। আপুনি সামাজিক প্ৰাণী হিচাপে আপোনাৰ সামাজিক দায়বদ্ধতা থাকিব লাগে। যেতিয়া এজন ইউটিউবাৰে বা সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰে জুৱা খেলৰ নিচিনা এটা খেলক প্ৰমোট কৰে আৰু তেওঁ এনেকুৱা ধৰণে কয় যে মানে এইটো খেলৰ পৰা মই নিজে বহুত টকা ইনকাম কৰিছো, অসমৰ বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে তেনেকুৱা ধৰণে কৈছে, বহুত সেলিব্ৰিটিয়ে তেনেকুৱা ধৰণে কৈছে। এতিয়া তেওঁলোকে উদাহৰণ দিয়ে ডাঙৰ ডাঙৰ সেলিব্ৰিটি বিলাকে, ক্ৰিকেটাৰ বিলাকে আমুকে তেনেকুৱা কৰিছে। এইটো হৈছে এই কথাখিনি, এই সাধাৰণ জ্ঞানখিনি থাকিব লাগে যে ষ্টেটে কেনেকুৱা কৰিছে, আমাৰ অসমখনত এইবিলাক গেম লিগেল নহয়। গতিকে তেওঁলোকে সামাজিকভাৱে সামাজিক দায়বদ্ধ প্ৰাণী হিচাপে তো এইখিনি জ্ঞান থাকিব লাগে যে তেওঁলোকৰ চেনেলবিলাক সৰু সৰু ল'ৰা ছোৱালীয়ে চায়। সৰু সৰু ল'ৰা ছোৱালীৰ মাজত যেতিয়া তেওঁলোকৰ চেনেলবিলাক জনপ্ৰিয়, যেতিয়া তেওঁলোকে প্ৰমোট কৰি দিয়ে যে মই এইটো খেলৰ পৰা মানে বহুত টকা ইনকাম কৰিছো, 1xbet হওক, ৰামি হওক, আমুক তামুক কিবা কিবি ধৰণৰ এপছ আছে, সেইবিলাকৰ কথা প্ৰমোট কৰি যেতিয়া এনেকুৱা ধৰণৰ কথাবিলাক কয়, আৰু তেতিয়া বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা ঘটিছে যে এই লোকসকলে বা সৰু সৰু ল'ৰা ছোৱালীয়ে অনলাইনত এনেকুৱা ধৰণৰ গেমবিলাক খেলি বহুত টকা বৰবাদ কৰিছে। সেইবিলাকত এই ইউটিউবাৰ বিলাকৰ একো ফৰক নপৰে বা ইউটিউবাৰ বিলাকৰ একো আহে নাযায়, কাৰণ তেওঁলোকৰ মতলবটো হৈছে এই গেমবিলাক প্ৰমোশন কৰাৰ কাৰণে তেওঁলোকে পইচা পায়, আৰু যাৰ কাৰণে সাধাৰণ ৰাইজ বা তেওঁলোকৰ ভিউয়াৰ্স বা ফলোৱাৰ্স বিলাকৰ কি হয়, ভৱিষ্যত কি হয় বা তেওঁলোকৰ সিকিউৰিটি ৰিজন কি, তেওঁলোকৰ টকা পইচা কি, সেইবিলাকক লৈ একো ফৰক নপৰে। এনেকুৱা ধৰণৰ দায়বদ্ধহীনতা, সামাজিক দায়বদ্ধতা নথকা এগৰাকী ইউটিউবাৰ বা এজন সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰক যেতিয়া নিলম্বন কৰা হৈছে আৰু সেইবিলাকৰ বিৰোধিতা কৰাৰ কাৰণে আমি বৰে বহুতৰে শত্ৰু হৈ গৈছো, আমি বৰ বেয়া, আমি বৰে কাৰোবাৰ বেয়া দিনত থিয় হোৱা নাই। এনেকুৱা ধৰণৰ কথাবিলাক বিভিন্ন ধৰণে প্ৰচাৰ হৈ আছে। বিশেষকৈ মোৰ ওপৰত বহু ধৰণৰ এলিগেশ্যন আহিছে। কেইজনমান ইউটিউবাৰ, কেইজনমানে ক্ৰিয়েটৰে যেতিয়া ভিডিঅ' বনাইছিলে বা এনেকুৱা ধৰণৰ কিবা এটা এপছ ইণ্ডি লাগ বুলি কিবা এটা এপছ প্ৰমোশন কৰিছিল, তাৰপিছত এগৰাকী অধিবক্তাই কেছ দিলে আৰু কেছ দিয়াৰ পিছত এই কথাবিলাক সন্মুখত আহিছিল। কিন্তু কথাটো হৈছে সকলোৱে মন কৰিবলগীয়া যে কুহি বা আসাম জেট এই দুজন চৰকাৰী কৰ্মচাৰী হোৱাৰ কাৰণে নিলম্বন কৰা হ'ল। বাকি যিসকল ইউটিউবাৰ আছে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ কিয় লোৱা হোৱা নাই। মই ইতিমধ্যে প্ৰচেছখিনি আগবঢ়াইছো, খুব সোনকালে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ম। কিন্তু এটা কথা মন কৰিব, এটা কথা ভাবাৰ বা বুজাৰ প্ৰয়োজন আছে যে এগৰাকী সামাজিক প্ৰাণী হিচাপে সামাজিক দায়বদ্ধতা থকাটো দৰকাৰ। কোনোবাই চুৰ কৰিছে, কোনোবাই ডকাইত কৰিছে, তেওঁক জেলত গৈছে বা তেওঁৰ এগেইনষ্টে পুলিচ কেছ লৈছে। মই এতিয়া কি তেওঁ চুৰ কৰিছে এইটো ভাল কাম কৰিছে বা তেওঁৰ পক্ষে থিয় দিব লাগে, নে মই চুৰ কৰিছে এইটো বেয়া কাম কৰিছে, তেনেকুৱা ধৰণে চুৰ ধৰা পৰিছে বা বেয়া কাম কৰিছে তেওঁ ধৰা পৰিছে, সেই কথাটো মই ক'ব লাগে। চাওক এতিয়া কুহিয়ে, আসাম জেটে বা যিসকল ইউটিউবাৰে জুৱা খেলৰ প্ৰমোট কৰিছে তেওঁলোকক মই এতিয়া কোনটো ফালে সমৰ্থন কৰা বুজাব। তেওঁলোকে এইটো কাম কৰিছে ভাল কাম বুলি কোৱাটোক প্ৰমোশন বা মানে কোৱাটো ভাল হ'ব, নে তেওঁলোকে যিটো কৰিছে যি মানে সেইটো বেয়া কাম কৰিছে এনেকৈ কোৱাটো ভাল হ'ব। কথাটো অলপমান ভালকৈ ভাবি চাওক। যিসকলে কৈ আছে, যিসকলে এনেকুৱা ধৰণৰ এলিগেশ্যনবিলাক লগাই আছে, তেওঁলোকে নিজেও ইউটিউবত বা সোশ্যাল মিডিয়াত এনেকুৱা ধৰণৰ কথাবিলাক প্ৰচাৰ কৰিছিল, তাৰ প্ৰমাণ আমাৰ হাতত মজুত আছে। খুব কম সময়ৰ ভিতৰতে আমি মানে প্ৰচেছত আগবাঢ়িম, নিশ্চয় আপোনালোকে চাব পাৰিব। কথাবিলাক আপোনালোকে চালে গম পাব। কথাটো আপোনালোকে অলপমান মগজু খটুৱাই ভাবি চাওক। কেইজনমান ইউটিউবাৰে তো আজি মানে ভিডিঅ' বনাই প্ৰচাৰ কৰি দিলে, ভিডিঅ' বনাই কৈ দিলে সকলোৱে বেয়া কাম কৰি আছে, মানুহৰ বেয়া দিনত এনেকৈ মাত মাতিব লাগে, এনেকৈ ক'ব লাগে। বহুতে বিভিন্ন ধৰণৰ কথাবিলাক কৈছে, সঁচাকৈ দুখ লাগে। কথাবিলাক অলপমান নিজৰ মগজুটো খটুৱাই অলপমান ভাবক। কেৱল পইচাৰ কাৰণে
টকা পইচাৰ কাৰণে বা কাৰোবাক তৈলমৰ্দন কৰাৰ কাৰণে এনেকুৱা ধৰণৰ পৰ্যায় লোৱাটো সঁচাকৈ বহুত বেছি দুৰ্ভাগ্যজনক কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কোনখিনি কথা ক'ব বিচাৰিছোঁ নিশ্চয় আপোনালোকে বুজিব পাৰিছে আপোনালোকে মোৰ কথাৰ সৈতে একমত হয় নে নহয় সেইটো আপোনালোকৰ সম্পূৰ্ণ ব্যক্তিগত কথা কিন্তু কমেণ্টত আহি আপোনালোকে লিখিব পাৰে আৰু যদি আপুনি মোৰ কথাৰ সৈতে একমত হয় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোৰে চকুত পৰিব লাগে আৰু সামাজিক দায়বদ্ধশীল হ'বলৈ শিকিব লাগে যিবিলাক সামাজিক প্ৰাণী সেইবিলাকৰ সামাজিক দায়বদ্ধতা থকাটো প্ৰয়োজন গতিকে ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক আজিলৈকে আহিছোঁ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে এইবিলাক টপিকত আৰু বিভিন্ন কথাবিলাকত যিবিলাক কথা কোনো ক'বলৈ সাহস নকৰে ভয় নকৰে তৈলমৰ্দন নকৰাকৈ খোলাখুলিকৈ কথাবিলাক আমাৰ এইটো চেনেলত ভালকৈ পাব তো আজিলৈকে আহিছোঁ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে টিল দেন টাটা বাই